ভাল পোৱাবোৰে লাহে লাহে কাষৰে আহি ধীৰে ধীৰে মৰম দিলেহি কাৰিয়ে হয় কিন্তু আমি যেতিয়া আমি কিতাপ বিচাৰো তেতিয়া তেওঁলোকে দিবলৈ মানে অকমান অস্বীকাৰ কৰাৰ দৰে কৰে। নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ ৰজাবাৰী ধন্দিত আহিছোঁ। এইখন আছে আপোনাৰ গহপুৰত। এগৰাকী ছোৱালীয়ে ধুনীয়া গান গায়। তাই অন্ধ হয়। তাই অন্ধ যদিও তাই ধুনীয়া গান গায়। যিহেতু ধুনীয়া গান গায় আপোনালোককো অকণমান দেখুৱাওঁ আৰু তাইৰ গান আমি শুনিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক কওঁ যে মঞ্জিল বৰুৱা ব্লগছ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু পেজখন যদি ফ'ল' কৰা নাই এতিয়ালৈকে ফ'ল' কৰি লওক। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাৰ নামটো কোৱাচোন? নমস্কাৰ, মোৰ নাম শ্ৰী সুনিতা দাস। সুনিতা দাস ন? হয়, তুমি কোন ক্লাছত পঢ়ি আছা? মই বৰ্তমান HS ছেকেণ্ড ইয়েৰ পঢ়ি আছোঁ। HS ছেকেণ্ড ইয়েৰ ন? হয়। বাকী পঢ়া শুনা কেনেকুৱা চলি আছে? পঢ়া শুনা ঠিকে চলি আছে। ঠিকে চলি আছে ন? এতিয়া তুমি অন্ধ যে এইটো মানে কেনেবাকৈ হৈছিলে নে না জন্মগত? নাই, মোৰ জন্মগতই মই এনেকুৱা। জন্মগতই ন? হয়। আৰু তুমি পঢ়া শুনা এতিয়া ক'ত কৰি আছা মানে? মই গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ তাত কৰি আছা? ছাত্ৰী হয়। তাৰ আগত তুমি ক'ত পঢ়িছিলা? যিহেতু তাৰ আগত মই বিহপুৰীয়াৰ যিখন অন্ধ স্কুল হয় তাত পঢ়ি আছিলোঁ। এতিয়া বিহপুৰীয়া অন্ধ স্কুল বুলি কওঁতেনে মই কওঁ যে মই ভিডিঅ' এটা তাত বনাইছিলোঁ আৰু আপোনালোকে যদি চোৱা নাই চাব। তাৰ অন্ধ স্কুলৰ মই ভিডিঅ' এটা বনাইছিলোঁ, বৰ ধুনীয়া ভিডিঅ' হৈছিলে আৰু তেওঁলোকৰ পঢ়াৰ মানে কৌশলখিনি কেনেকৈ পঢ়া শুনা কৰে সেইখিনিও মই দেখুৱাইছিলোঁ। এতিয়া তাতে এওঁ পঢ়িছিলে আৰু এতিয়া তাত পঢ়ি আহি এতিয়া ছয়দুৱাৰ মহাবিদ্যালয়ত পঢ়ি আছা ন? হয়। এতিয়া বাকী তুমি ধুনীয়া গান গোৱা বোলে? হয়, গীত গাবলৈ চেষ্টা কৰিছোঁ। সৰুৰ পৰা যিহেতু গানৰ লগতে জড়িত, গীত গাই খুব ভাল পাওঁ। ভাল পোৱা ন? এইটো কিমান সৰুৰ পৰা তুমি গীত গোৱা? মই আচলতে 4-5 বছৰ বয়সৰ পৰাই মই গীত গাওঁ। 4-5 বছৰ বয়সৰ? তেতিয়া নিজেই গাইছিলা নে কোনোবাই শিকাইছিলে নেকি? নাই, প্ৰথম অৱস্থাত মই নিজে শিকিছিলোঁ আৰু যেতিয়া মই স্কুল গৈছিলোঁ তেতিয়া স্কুলৰ যিসকল মিউজিকৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ পৰা অলপমান শিক্ষা গ্ৰহণ কৰিছিলোঁ। এতিয়া কোনোবা তোমাৰ শিক্ষাগুৰু আছে নাই মিউজিকৰ? এতিয়া মোৰ যেতিয়া স্কুলত মই শিকি আছিলোঁ তেতিয়া আছিল, এতিয়া বৰ্তমান নাই। নাই ন? হয়। এতিয়া মানে নিজে তুমি শিকি আছা নেকি? নিজে শিকি ট্ৰেকবিলাক লগাই লোৱা চাগে? হয়। গীতবোৰ শুনি যাওঁ আৰু মুখস্থ কৰি যাওঁ, তেনেকেই গীত গোৱা সৰুৰ পৰা চেষ্টা কৰি আছোঁ গাবলৈ। আমি তোমাৰ গান শুনিম, তাৰ আগতে সুধো যে তোমালোকৰ ঘৰত এতিয়া কোন কোন আছে? মোৰ ঘৰত মা দেউতা আৰু মোৰ ভণ্টি, মই আৰু মোৰ বাইদেউ আছিল। বাইদেউ বিয়া হৈ গৈছে। বিয়া হৈ গৈছে ন? কলেজলৈ যোৱা তাত অহা যোৱা ব্যৱস্থাটো কেনেকৈ কৰা হয়? অহা যোৱাৰ ব্যৱস্থা আচলতে অট'তে কৰা হয়। অট'তে কৰা হয় মানে কোনোবা মা দেউতাহঁতে লৈ যায় নে? কেতিয়াবা মাও যায়, কেতিয়াবা দেউতাও যায় আৰু বিশেষকৈ মই প্ৰায়ভাগ মই ঘৰত পঢ়োঁ। কলেজলৈ যিহেতু সদায় যোৱাটো সম্ভৱ নহয় মোৰ বাবে আৰু টাইমত গৈ ক্লাছ নাপাওঁগৈ। কেতিয়াবাতো মোৰ প্ৰথম যিটো 9টা বজা ক্লাছ হয় সেইটো মিছেই হৈ যায়গৈ, দেৰি হৈ যায়। গতিকে সদায় কলেজলৈ যোৱাটো সম্ভৱ নহয়। হয়, তেনেকৈ। আৰু তাতো তেনেকুৱা অন্ধ ল'ৰা ছোৱালী আছেনে? নাই, একমাত্ৰ মই। একমাত্ৰ তুমিয়ে ন? ক্লাছৰুমলৈ যোৱা মেলাখিনিত কোনে সহায় কৰে তোমাক? ক্লাছৰুমলৈ যোৱা মেলাখিনিত মোৰ লগৰ যিসকল ফ্ৰেণ্ড চাৰ্কেল আছে তেওঁলোকেও সহায় কৰে আৰু লগতে মোক মায়ে যদি কোনোবা যদি যায়, মা বা দেউতা তেওঁলোকে সহায় কৰে। আৰু কলেজৰ যিসকল ছাৰ মেম তেওঁলোকেও খুব মৰম কৰে, খুব ছাপোৰ্ট কৰে, ভাল লাগে মোৰ। মানে কষ্ট হয় যদিও তুমি বহুতখিনি ছাপোৰ্ট পাই যোৱা ন? বহুতখিনি ছাপোৰ্ট পাইছোঁ। ঘৰৰ মা দেউতাৰ পৰা যথেষ্টখিনি ছাপোৰ্ট পাইছোঁ। পঢ়া শুনাৰ লগতে যিসকল সংগীতৰ যিটো যাত্ৰা, সেই যাত্ৰাত আচলতে মই বহুতখিনিয়ে ছাপোৰ্ট পাইছোঁ। বহুতখিনিয়ে পাইছা। তুমি এটা ধুনীয়াকৈ গান এটা গাই দিয়া আমাৰ কাৰণে, ঠিক আছে? গোৱা। মোৰ এটি খুব ভাল লগা গীত, মোৰ প্ৰিয় শিল্পী সুবাসনা দত্ত বাইদেউ, এটি ভাল লগা গীত মই পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, কৰা। হেঙুলীয়া গীত জোৰে সাতুৰঙি মনে ডিঙা মেলে, তুমি অহা ক্ষণবোৰে উতনুৱা কলিজাতে কতনো কবিতাৰ লহৰ তোলে, সাৱটি ধৰে অনুভূতিয়ে, সাৱটি ধৰে অনুভূতিয়ে, বাৰে বাৰে লাহে লাহে কাষলৈ আহি
ধীৰে ধীৰে মৰম দিলেহি। ধন্যবাদ। বা সঁচাই ধুনীয়া দেই তোমাৰ মাতটো ধুনীয়া বহুত ভাল লাগিছে দেই মাতটো সঁচাকৈ তোমাৰ ধুনীয়া যিটো শুনিছিলোঁ সেইমতে মানে তাতকৈ বেছিহে পাইছোঁ ক'বলৈ গ'লে মাতটো বহুত ধুনীয়া তোমাৰ। এতিয়া সুনীতাই দেখুৱাব কেনেকৈ পঢ়া হয় এইখিনি মই আগতেও দেখুৱাইছোঁ হ'লেও আপোনালোকক এতিয়া দেখুৱাইছোঁ। এতিয়া হয় তুমি এতিয়া কোৱাচোন এয়া এখন কি হয়? এইখন হৈছে আমাৰ লিখা আখৰ। মই ইতিমধ্যে এইখন পেপাৰত লিখি থৈছোঁ এইখন কিবা লিখি থোৱা কিবি। আছে অঁ এয়াই হৈছে আমাৰ আখৰ। এই আপোনালোকে দেখা পাইছে চাগে এই দেখা পাইছে। এয়া হৈছে আমাৰ আখৰ আৰু এখন স্লেট। এখন স্লেট ন? স্লেটৰ মাজত এনেকৈ কাগজখন মানে মানে এনেকৈ ব্লেংক পেপাৰখন ইয়াত ভৰোৱা হয় আৰু ভৰাই এনেকৈ জপাই এইটো হৈছে আমাৰ কলমটো। এইটো কলমটো এইটো আপোনালোকে চাই লওক এইটো কলমটো এইটোৰ দ্বাৰাই তেওঁলোকে লিখে। এইটোৰ দ্বাৰাই আমি এনেকৈ ধৰি লওক এনেকৈ খুচি মানে লিখা হয় আৰু। অঁ ক খ হওক ABCD হওক ইয়াতে লিখি পিছত যেতিয়া এইটো লিখি হৈ যায় ইয়াত মানে চুই তোমালোকে আমি পঢ়িব পাৰা আৰু কিতাপো তোমালোকৰ তেনেকুৱা থাকে সেইকাৰণে হয় তেনেকুৱাই থাকে। সেইকাৰণে তোমালোকে পঢ়া শুনাটো কৰি ল'ব পাৰা মানে ন? হয়। এইটো এটা ধুনীয়া সুবিধা যিটো ব্ৰেইল পদ্ধতি বুলি কয় ন? হয় এজন ব্যক্তি আছিল তেখেতৰ নাম আছিল লুই ব্ৰেইল। তেখেত আচলতে আমাৰ দৰে দৃষ্টিহীন আছিল আৰু তেখেতে আচলতে আমাৰ এই যিটো আখৰটো সেইটো সৃষ্টি কৰিছিল। সেইকাৰণে এই আখৰটো আচলতে ব্ৰেইলি পদ্ধতি নামেৰে জনা যায়। ব্ৰেইলি পদ্ধতি বুলি সেইকাৰণে জনা হয়। মানে তেখেতো অন্ধ আছিল। এতিয়া আছিল। কয় নহয় অভাৱেই আৱিষ্কাৰৰ মূলো হয়। আৰু কিবা ক'বা নি পঢ়াৰ ক্ষেত্ৰত কিবা? পঢ়াৰ ক্ষেত্ৰত আচলতে এটা অভাৱ আমাৰ খুবেই হৈ থাকে। সেইটো অভাৱ আচলতে আপোনাৰ ইউটিউব চেনেলৰ যোগেদি মই ক'ব বিচাৰিছোঁ যদিহে চৰকাৰৰ দৃষ্টিগোচৰ হয়। আমাৰ এটা ব্ৰেইল পেজ আছে যিটো আমাৰ কিতাপবোৰ ছপা কৰা হয়। সেই পেজটোত মানে একচুৱেলি কিতাপৰ কাৰণে বহুত বেছি সমস্যা হয় আৰু আমি কিতাপ যেতিয়া আমি তেখেতসকলৰ পৰা আমি যেতিয়া কিতাপবোৰ বিচাৰোঁ তেখেতসকলে দিবলৈ মানে ইমান এটা ইচ্ছা নকৰে। ক'ৰ পৰা কৈছা মানে ক'ত কথাটো কৈছা মানে এইটো কলেজত কৈ আছা নে নহয় যেতিয়া কলেজত এডমিশ্যন লৈছিলোঁ তেতিয়াৰ পৰাই আচলতে এই সমস্যাটোত মই ভুগি আছোঁ। কেৱল মই বুলি নহয় প্ৰত্যেক যিসকল আমাৰ দৰে ব্যক্তি ল'ৰা ছোৱালী যিসকলে এনেকুৱা নৰ্মেল কলেজত পঢ়িছে তেওঁলোকৰ এইটো প্ৰায় কমন অসুবিধাই হয়। আমাৰ গুৱাহাটীত বৈশিষ্ট্যত এটা প্ৰিণ্টিং পেজ আছে। সেই প্ৰিণ্টিং পেজটোত আচলতে কিতাপ যেতিয়া আমি বিচাৰোঁ তেতিয়া কিতাপবোৰ আচলতে আমি সম্পূৰ্ণভাৱে নাপাওঁ। কেতিয়াবা এটা ছাবজেক্টৰ বা দুটা ছাবজেক্টৰ কিতাপ পাওঁ কিন্তু আমি সম্পূৰ্ণৰূপে আমি ছাবজেক্টবিলাকৰ কিতাপ নোপোৱাৰ বাবে আচলতে আমাৰ পঢ়া শুনাত বহুত বেছি অসুবিধা হয়। আৰু এজন নৰ্মেল আপোনালোকে চাইডেড মানুহ হিচাপে এখন কিতাপ নহ'লে পঢ়াত কিমান বেছি অসুবিধা হয় সেইটো হয়তো আপোনালোকে ভালদৰে বুজি পাব। গতিকে এই কথাটো যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয়। সেই পেজটো চৰকাৰীয়ে হয় কিন্তু যেতিয়া আমি কিতাপ বিচাৰোঁ তেতিয়া তেওঁলোকে দিবলৈ মানে অকণমান অস্বীকাৰ কৰাৰ দৰে কৰে। স্কুল জীৱনতো আমি বহুতখিনিয়ে কিতাপৰ অভাৱ পাইছিলোঁ। এতিয়াতো কলেজতো পাইছা চাগে? এতিয়া কলেজত পাইছোঁ হয়। কলেজত এতিয়া স্কুলত আমি যেনে তেনে হ'লে মেনেজ কৰিব পাৰোঁ কাৰণ তাত ব্ৰেইলি টিচাৰ আছিল কিন্তু আমাৰ কলেজত আমাৰ দৰে টিচাৰ নাই। গতিকে সেইটোত অকণমান প্ৰব্লেম হয়। এতিয়া সেইকাৰণে কৈছোঁ এইটো ভিডিঅ' যোনে চাই আছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক কাৰণ এইটো এওঁলোকৰ নিচিনা যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত ডাঙৰ এটা অসুবিধা যাতে এই অসুবিধাটো সোনকালে তেওঁলোকৰ পৰা দূৰ হয় তাৰ কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু এই কথাটো কোৱাৰ কাৰণে হয়তো সুনীতা কোনোবাই বেয়া পাবও পাৰে কাৰণ তাই সঁচা কথা এটা কৈ দিছে আৰু যিটো তাই ফেচ কৰিছে যেতিয়া বেলেগেও সেইটো প্ৰব্লেম পাইছে হয়তো কোনোবাই ক'বলৈ টান পাব পাৰে নক'ব পাৰে কিন্তু আজি সুনীতাই ইয়াত ডাইৰেক্ট কৈ দিছে। ঠিক আছে আমি আৰু এটা তাইৰ পৰা গান শুনো তাৰপিছত ভিডিঅ'টো আমি সামৰি দিম। এতিয়া এবাৰ কাৰ গাবা? মই পাৰবিন চুলতানা বাইদেউৰ এটি গীত গাইছোঁ। খুবেই বেছি পুৰণি গীত তথাপিও গীতটি মোৰ ভাল লাগে। নতুন তোমাৰ চৰণ ধ্বনি মই যে আজি পালো চিনি বাটে বাটে মই ফুল ছটিয়াই তোমাৰ বাবে বাট চাই আছিলো তোমাৰ লগন গনি আছিলো তোমাৰ লগন গনি কত নিশা মোৰ গৰু জাগৰে
দূৰে দূৰে আজি কিনো দিম তুমি আহিছা আজি কিনো দিম তুমি আহিছা ফুলাম হাঁহি আনিছা আহা মোৰ নয়নমণি আহা মোৰ নয়নমণি নতুন তোমাৰ চৰণ ধ্বনি মই যে আজি পালো চিনি মই যে আজি পালো চিনি মই যে আজি পালো চিনি ধন্যবাদ বাৰু ভাল লাগিলে বহুত ধুনীয়া গান গালা ঠিক আছে এইটোৱে আজি ভিডিঅ'টো আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু পেজখন যদি ফ'ল' কৰা নাই ফ'ল' কৰি লওক